গুড মৰ্ণিং এভৰিৱান, সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ। আজি আমি যাব ওলাইছোঁ আমাৰ গোটেই ফেমিলিটো। একচুৱেলি অকল মা, পাপা, ডাঙৰ দা, মই আৰু মোৰ সৰু দা যাব। আমি আজি যাব ওলাইছোঁ অৰুণাচল। চ' ভিডিঅ'টো চাওক আৰু থাম্বনেইল দেখি অলৰেডি গম পাইছে কি হ'ব ভিডিঅ'টোত। চ' ভিডিঅ'টো চাই এনজয় কৰক। মই দেখাই যাম কি হয়, আমি ক'ত যাওঁ, কি নাযাওঁ। আৰু কিছুমান ভিডিঅ' ক্লিক কৰিব পৰা নহ'ল, মানে ৰাতিপুৱাৰ পৰা বহুত লৰালৰি হ'ল বাবে ক্লিপ কৰা নহ'ল। খানা কিমান ৰেডি কৰা মই দেখাইছোঁগৈ বাৰু, কি ৰেডি হ'ল। একদম গাড়ী চাড়ী ৰেডি কৰি থৈছে। এয়া চাওক, গোটেই একদম গোটেই ৰেডি কৰি থৈছে, পানী বটল চানী বটল। চ' ভিডিঅ'টো চাওক, এনজয় কৰক। অকণমান এই কাপ এটাতে খাইছোঁ। ইমান গৰম, মানে খাবলৈ নাপাওঁ ন, ক'তো খোৱা নকওঁ। একদম গৈহে ৰুটি খোৱা, ৰুটি লৈছে গাখীৰ হা লাই লোৱা নেকি। নাখাওঁ, ভাত গৰম। আজি দিনটো কি হ'ব আৰু দেই। কমটি গৰম ৰাতিপুৱা চাচোন, কমটি তেতেকৈ ৰ'দটো দিছে। ৰুমৰ পৰা মই সম্পত্তিটো লৈ লওঁ, মানে মোলৈ কাপোৰখিনি এক্সট্ৰাকৈ ভৰাই লৈছোঁ। হাফ পেণ্ট আৰু এইবোৰ স্পৰ্টিং আছে। এইটো কলেজৰ বেগটোকে লৈ লৈছোঁ। তাত পানী বটল চানী বটল কি ভৰাই লৈছোঁ। চিপছৰ পেকেট এটাও আছে চাগে দেই। চিপছৰ পেকেট ভৰাই লৈছোঁ, মানে যাতে তাত কিনিবগৈ লাগিব বাৰু, আৰু মই খাই থাকিব লাগে। আৰু এতিয়া চাগে যাওঁতে আপোনালোকে কাজিয়াই হৈ দিব, কাৰণ মই এচি গাড়ীত ইমান যাব নোৱাৰোঁ, মানে মোৰ বমি লাগে। চ' এতিয়া পাপাইতো এচি চলায়। চ' ব'লক। হা কি হ'ল? বটল এটা মই লৈছোঁ। অঁ, এইটো ভৰাই দিয়া। আপোনালোককো লৈ যাম মোৰ লগতে। এইফালে আকৌ এতিয়া দাদাহঁতি গাড়ী চাড়ী এইবোৰ টিফিন বেগ আৰু কি বস্তু আছে এইখিনি চব যোগান ধৰিছে। আইতাও পৰা ল'ৰাটোৰ পৰা কৰিছে, কাৰণ দেৰি হৈছে আৰু যিহেতু দূৰ হয়, সোনকালেও ঘৰলৈ আহিব লাগিব। ৰাতিপুৱা হৰিনামেৰে এতিয়া আমি সকলো ওলাইছোঁ, যাতে জাৰ্ণিটো আমাৰ ভাল হওক। তাৰে কামনাৰে গোটেই ফেমিলিটো আমি ওলাইছোঁ যাবলৈ। নাৰিকল তেলত হেৰি ভাজে নেকি মনত। একো আন্ধাৰ নহয়, মই কমাই থৈছোঁ, ব্ৰাইটনেছ কমাই থোৱা আছে সেইকাৰণে চাৰ্জ যাব। ফাইনেলি আমি অৰুণাচল গেট পাই গ'লোহি। তাৰপিছত সোমাই তাত আমি চিপছ কুৰকুৰি ল'লোঁ খাবলৈ, আৰু যিহেতু দূৰ আছে, আমি যিহেতু গোটেইকেইখন ৰিজৰ্টতে সোমাম, চ' চিপছ কুৰকুৰি ল'লোঁ। এই পপকৰ্নৰ পেকেটটো দিয়কচোন, 20 টকীয়া। ৰ'ব এই লেছ লৈ লওঁ। খাই দে আকৌ। আমি খাম এতিয়া ৰুটি মাংস, য'ত ঘৰৰ পৰা পেক কৰি আনিছিলোঁ। এইফালে দাদাহঁতে চবেই কৰি আছে। আমি খাম এতিয়া। প্লেচটো আমি গাড়ীৰ ভিতৰতে খাব লাগিব, কাৰণ হোটেলতো নিদিয়ে। এয়া পাপা, আমি গোটেই খাব লৈছোঁ ৰাস্তাত। এই ভাগ কৰিব মায়ে।
এইকেইটা বাকী পিছত খুলিব প্ৰথমে দি লওক এই আগতে ৰুটি লৈ আহিছে ডাঙৰ ডাঙৰ পুইলা এই দুটা পেলাত ভৰি যাব হৈ গ'ল চলি এটা লাগি দেখোন পানীটো যদি এইখিনি খাবলগীয়া আছিল তেতিয়াহ'লে আপুনি যে নক'লে কেলৈ মই এইখিনি পানী খাই দিব লাগে ঠিক আছে গা ধুই কিনে খোলা নাই চাৰ্টটো পিন্ধি ধুব নেকি গেঞ্জিটো পিন্ধি ধুব আকৌ গেঞ্জি চেঞ্জি চব লৈ আহিছোঁ আছে খুৰী ইয়াত আছে মই থৈ দিছিলোঁ এইটো পাতিত থৈ দিছিলোঁ ভৰাই দিলে হৈ যাব মিনিট ধুম এখনত গুলি চাহ ল'ব লাগে দেই পটককৈ অৰ্ডাৰ দিয়া নহয় কামলাঙত একদম মস্ত লৈ যে বাকীখিনি নতুনখিনি সোমাওঁ সোমাই মিনি মই ৰুটি মাংস দেখাবোৰ সোমাই ভাল নালাগে সোমাই মিনি হেৰি কৰিম কি বুলি কয় গা চা ধুম তাতে খাই দিয়ে নৈত গা ধুম নৈত সেইটোৱেতো মই এইফালে মায়ে খাই আছে ময়ো খালোঁ কিন্তু খোৱা ভিডিঅ' কৰা নহ'ল কাৰণ থ'বলৈ কোনো যোগান নাছিলে মোবাইলটো ধৰাও কোনো মানে মানুহ নাছিলে চবেই খোৱাত বিজি ৰাতিপুৱা একো এটা খাই নাহা দেখিছিলে ভিডিঅ'টোত অকল গাখীৰ অকণমান খাই আহিছোঁ একদম অৰুণাচল সেই গাখীৰকণ খাই একদম অৰুণাচল একদম গেট পাৰ হ'লোঁ সেইকাৰণে চবেই ক'লে যে ৰুটি পটাপট খাই লওঁ সেইকাৰণে মই ভিডিঅ' কৰা নহ'ল এইফালে পাপাকো হাত ধুবলৈ দিছোঁ কিবা চেঞ্জ দেখিছে নেকি বাৰু মানে আগফালে ডাঙৰ দাই গাড়ী চলালে পাপাই যিহেতু ঘৰৰ পৰা চলাই আহিলে ভাগৰ লাগিলে সেয়েহে ডাঙৰ দাক দিলে পাপা ভাগৰ নালাগে বাৰু পাপা যিহেতু ড্ৰাইভাৰ ক'তনো ভাগৰ লাগিব সেয়েহে পাপা মা একেলগে বহিছে আমি গোটেইকেইজনী আমি গোটেইকেইটাই মাৰিলোঁ ভিডিঅ' ইমান দূৰ জাৰ্ণি কৰাৰ পিছত আমি ফাইনেলি এতিয়া অলপ পিছতে মানে 1.5 ঘণ্টা নহয় 1.5 ঘণ্টা নালাগে আধা ঘণ্টামানৰ পিছতে আমি এতিয়া পামগৈ ৰিজৰ্টখন এয়া মা পাপা আমি চব গৈ আছোঁ ভাগৰ লাগিছে মানে কেতিয়া পাওঁ লাগিছে ৰিজৰ্টখন চাওঁ লাগিছে আৰু ৰাস্তাতে আমি মাজতে ৰখিলোঁ দাদাই যিহেতু খোৱা নাছিলে ৰুটি মানে সৰুতে খোৱা নাছিলে ৰুটি সি ৰুটি খাবলৈ এইবোৰ মায়ে উলিয়াই দিছে তাক খাবলৈ আৰু মই অকণমান চেনেৰীটো খালোঁ ইমান ধুনীয়া চাওকচোন য'ত ভিডিঅ' কৰিলোঁ ইমান ধুনীয়া উঠে বিৰাট গৰম পৰিছে সেইকাৰণে আমাৰ ৰখা হৈছে গোটেই অৱস্থা বেয়া হৈ গৈছে এচি আহিছে যদিও বহুত গৰম পাই গ'লোহি আমাৰ ৰিজৰ্টখনৰ নামটো কি হয় হা নামটো নাজানো হা Oh, নামন ৰিজৰ্ট নাই পালোহি আমি এতিয়া ড্ৰেছ চেঞ্জ কৰিম তাৰপিছত যাম তালৈ গিলাছত ভৰাব লাগিব মা পাপা চবে ড্ৰেছ চেঞ্জ কৰিব ইয়াত আছে মই সলাই ল'ম যা সলাই ঘৰটো আছে না समझ रहे हो ना চেঞ্জ কৰিলোঁ এতিয়া আমি যাম ভিতৰলৈ পাপাই অথনিতে সোমাম কৈছিলে সোমাই যাব লাগিব টিকেট কৰিলে নি ক'লৈ গ'ল লগ কৰি থৈ পাৰি নাই ইমান ৰ'দ দিছে কি ধুনীয়া ইমান ধুনীয়া এতিয়া আমি পালোহি এইখনতে একদম মজা লাগিছে কিমান ধুনীয়া ভিউ ড্ৰেছ চেঞ্জ কৰিলোঁ পাপাহঁতি তাত চেঞ্জ কৰিবগৈ দাদাহঁতি তাতে চেঞ্জ কৰিব এতিয়া পানীত নামিম কিমান মজা লাগিব আমি ইয়াত আগৰবাৰ ইয়াত হেৰি কৰিছিলোঁ অঁ মানে আগতেও আহিছিলোঁ আমি মামাহঁতৰ লগত নানিম দেই ইয়াত নামিমগৈ এতিয়া ইফালে ড্ৰেছ চেঞ্জ কৰা চলি আছে এখন গোটেইখন ৰিজৰ্টখন আৰু আমি সেই তাত দেখিছোঁ তাতে আমি বহিমগৈ সেইফালে চেঞ্জ কৰিব পাৰিলোঁ মই চেঞ্জ
এতিয়া আমি তাত নামিমগৈ। দেখিছে পানীখিনি ইমান ধুনীয়া, একদম ঠাণ্ডা ঠাণ্ডা পানীত একদম জাপ দিলে গাটো ধুয়ে ভাল লাগিব। আৰু যিহেতু আমাক পূৰা গৰম উঠি আহিছে, গৈ পেলাই চেনেল যাই থৈ ন। অ' ইমান গৰম। মোৰতো মোবাইল কি হ'ল? ব'লা ব'লা, ঠাণ্ডা নি ইমান গৰম। অ' মজা। অ' হেৰি অ' মা শিলগুটিখিনি পিছল যে। ঐ ৰ আকৌ, মই পৰি গৈছোঁ। অ' এইকেইটা বহি লাগে তাত। ঠিক ঠাণ্ডা লাগি গৈছে। কোনফালে? কি কি হ'ল? টাৱেলখনো আছে নহয়। সোমাই গৈছোঁ যে। এইটো গামোচা ক'লে গামোচা দে। কি নাই চাই লওঁ। ইয়াত তিতি লওঁ, একো নাই আৰু সেইডোখৰত পৰি দিম, শুকাই যাম। গৰম, গোটেই হেৰিবোৰ গৰম হৈ আছে। চব সেউজীয়া। চাঙলৈ যোৱা যোৱা। অ' এইটো চা, নকৰিবা। একদম যে অ' ঠাণ্ডা। মজা লাগিছে, গাটো ঠাণ্ডা ঠাণ্ডা লাগিছে। এই পাবি। এইফালে যাব লাগিব। ঠাণ্ডা গোটেই গাটো ঠাণ্ডা লাগে। ঠাণ্ডা ঠাণ্ডা। ফালে চলি আছে আমাৰ খানা ডিছকাশ্যন, মানে ঠাণ্ডা কি খাব কি নাই। আৰু এফালে মই ৰৈ আছোঁ, ইহঁতি অৰ্ডাৰ দিব, মই খাম। মই মাত্ৰ বহিলোঁ যি বহিলোঁ, মই কিন্তু উঠাত নাই দেই। ফেমিলি ডিছকাশ্যন হৈ আছে, এতিয়ালৈকে মানে ঠিক কৰা নাই কি খাব। আৰু ফাইনেলি এই আহি গ'ল ফান্তা, স্প্ৰাইট, এইখিনি কি কি আহিলে। আৰু মই এইবোৰ নাখাওঁ বাৰু, অকণমান খালোঁ, ডিঙিটো একদম পূৰা চেঁচাই গ'ল। চাব আকৌ মোৰ ৰিয়েকশ্যন। ডিঙিটো কালি আহিছিলে ন শুনজনী, গুচি গ'লগৈ। ক'লৈ? ঠাণ্ডা আকৌ কাৰেণ্ট নাই বোলে, ঠাণ্ডা কেনেকৈ হৈ আছে? আগৰ পৰা হৈ আছে। এইফালে আহি গ'ল আমাৰ চিকেন, আৰু এয়া চবেই মিলি আমি খাই আছোঁ। তাৰপিছত চবেই একদম পেট ভৰাই খাব লাগিব, আৰু এইকণনো কি পেট ভৰিব বাৰু। চালন এটা পানী একো নহয়, বেয়া নহয়। অথনি মাংস নাখাবি, মই খোৱাই নাই মাংস। মই নিজে বাছি লওঁ। খোৱা কওঁ নকৰিবা দেই। চ' গাইজ দেখিলে পানী চানী খেলিলোঁ, কি খালোঁ। চ' এতিয়া গাড়ী চাবি লৈ মই গৈ আছোঁ ড্ৰেছ চেঞ্জ কৰোঁগৈ, কাৰণ ফটো চটো মাৰিব লাগিব। একেবাৰে লাষ্টত মই ফটোখিনি লগাই দিম। এতিয়া ফটো চটো মাৰি লৈ আকৌ এখন বেলেগ এখন ৰিজৰ্টলৈ যাম, তাত চামগৈ। একদম মোৰ অৱস্থা চাওকচোন, দেখিলে অৱস্থা দিছে, একদম অৱস্থা বেয়া, ইমানেই গৰম। আৰু পানীখিনি বহি থাকিলে মানে একদম পূৰা ঠাণ্ডা ঠাণ্ডা লাগে। চ' ড্ৰেছটো চেঞ্জ কৰি লওঁগৈ, কি হয় নেক্সট চাই যাওক ভিডিঅ'টো। গৰম দি বিৰাট গৰম, গাড়ী ভিতৰত থাকিব নাই, গাড়ীখন লক কৰি লওঁ। ফটো মাৰোঁগৈ গাড়ী ভিতৰখন। ফটো শ্বুট মাৰোঁগৈ, দাদাহঁতি চেঞ্জ কৰি নে সেইটো চাই লওঁগৈ। ফটো শ্বুট মাৰি লৈ আকৌ বেলেগখন ৰিজৰ্টলৈ যাম, তেতিয়া তাত ভাল লাগিব। আৰু তাৰ ভিডিঅ'টো মই দেখালোৱেই, নেক্সটখন ৰিজৰ্টত কি কি হয় ভিডিঅ'টো চাই যাওক।
এইখন ৰিজৰ্ট ফটো মৰাৰ পিছতে এইখন অকল ছেকেণ্ডখন ৰিজৰ্টখন য'ত আমি এতিয়া আহিছোঁ আৰু এইখন হৈছে এইখনৰ নাম 7 km মানে 7 কিলোমিটাৰ বুলি কয় আৰু এইখন ৰিজৰ্টতে আমি আহিছোঁ গোটেইকেইটা তাত ইয়াত আকৌ বিৰাট মজা হ'ব চাওক কি হয় এই ভিৰ মই দেখাম তাৰ গোটেই মানে চবফালে গাড়ী তাৰ আমি য'ত থ'লোঁ তাতো গাড়ী ইয়াত চাওকচোন কিমান গাড়ী এফালে গোটেই ফূৰ্তি হৈ আছে দেখাম বাৰু মই তাত কি হয় কিমান মানুহ একদম পুৰা কিবা ধুনীয়া লাগিছে আকাশখন প্ৰথমতে ইয়াৰ চিনেৰীটো চাই লওক এইফালে হাতী এটাও আছে তাৰপিছত এইখনে হৈছে 7 km ৰিজৰ্ট আৰু সেইটো হাতীটো তাৰ 650 বুলি ক'লে কাৰণে আমি নুঠিলোঁ হাতীটোত কিন্তু মৰম কৰিলোঁ তাক আৰু এয়া আমি এতিয়া পানীত নামিম এতিয়া আমি যাওঁ আৰু এখন ৰিজৰ্টলৈ মানে ৰিজৰ্ট যায় ক'ত যায় গম নাপাওঁ বাৰু এতিয়া আমি যাম এতিয়া এইফালে যাম দেখিবগৈ গাড়ী চাবি কৰিছোঁ আৰু ইয়াত গা চাবলৈ বাহিৰলৈ এতিয়া মই বোলো চাওঁ কোনখন ৰিজৰ্টলৈ যাওঁ এখন নতুন এখন ৰিজৰ্ট আহিছোঁ আমি গোটেই ফেমিলি মেম্বাৰ্ছ হৈ এইখনে লাষ্ট ৰিজৰ্ট আৰু নাচাওঁ আৰু দেই এইখনে যাওঁ দেই এইখনে লাষ্ট দেখাবলৈ ভিতৰত কি আছে গেটখন সোমাই আহি এইফালে চক এই ৰাতি আহি বেছি ভাল লাগিব এইফালে গোটেই লাইট লেম্প চেম আছে ৰাতি বেছি ভাল লাগিব ইয়াত আহি পেলাই এইখন ৰিজৰ্ট Bye. ইমান ধুনীয়া চিনেৰীটো হয়নে মানে পানী আমি ইখন ৰিজৰ্টতো পানী পাইছিলোঁ কিন্তু এইখন ৰিজৰ্টত আমি নানামিলোঁ কাৰণ ইখন ৰিজৰ্টত যিহেতু নামিছিলোঁ সেয়েহে জ্বৰ হ'ব বুলি আমি নানামিলোঁ পাহৰিয়ে গৈছিলোঁ নহয় ৰিজৰ্টখনৰ নাম চিনাকি কৰাই দিবলৈ আৰু এইখন নতুনকৈ বনাইছে টপচিতা ৰিজৰ্ট বুলি কয় সেয়েহে আমি নতুনকৈ বনোৱা বুলি আহিলোঁ আৰু ইমান গৰম পৰিছে মোৰ অৱস্থা দেখিছে আপোনালোকে কেনেকুৱা হৈ গৈছে ৰিজৰ্টখন একো কৰা নহ'ল কাৰণ অকণমান পানীখিনি লেতেৰা পালোঁ সেইকাৰণে এইখন ৰিজৰ্ট একো কৰা নহ'ল চালোঁ নতুনকৈ বনাইছে ৰিজৰ্টখনৰ নাম হৈছে টক্সিতা ৰিজৰ্ট আপোনালোকে আহিব পাৰে কিন্তু বহুত ভিৰ একো খাবলৈ মানে তাত প্লেচেই নাছিলে সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ এতিয়া কিবা এটা খাওঁগৈ কিবা এটা খাই পেলাই তাৰপিছত আকৌ গল্ডেন পাগোডা সোমাম এতিয়া ঘৰ যাম ব'লক চাব তাৰ পৰা আহিয়ে আমি ডাইৰেক্ট পালোঁ খাবলৈ খানা ভিডিঅ' কৰা নহ'ল কাৰণ আমি ইয়াত আহিয়ে পাই গ'লোঁ খানা তাৰপিছত খাই বিৰাট ভোক লাগিছিলে সেয়েহে খানাটো খালোঁ কিন্তু কি আছিলে আপোনাৰ কৈছোঁ চিকেন আছিলে বাটাৰ চিকেন আছিলে আৰু টোপোলা ভাত তেনেকৈ আমি লৈ খালোঁ বইল দালি আছিলে আৰু বহুত ধুনীয়াকৈ আছিলে চব্জি আৰু এইখনো একচুৱেলি ৰিজৰ্টে হয় বাৰু কিন্তু আমি ইয়াত খাবলৈহে সোমালোঁ পানীত নানামিলোঁ আৰু তাৰ পৰা আহিয়ে আমি আকৌ গল্ডেন টেম্পলত সোমালোঁহি কাৰণ আহিছোঁ যেতিয়া চবটো চাই যাম সেয়েহে এইখন টেম্পলৰ এইখন মেইন গেটখন এইফালে আমি সোমাই যাব লাগিব আৰু ইমান ধুনীয়া হয়নে গেটখন এইফালে টিকেট কাটিছে পাপা আৰু দাদাই এতিয়া চাওক আপোনালোকে গল্ডেন টেম্পলৰ চিনেৰীটো जो न कहा
सुन जरा कोई नहीं तेरे बिन मेरा तुझसे है सांसे रवा तू है तो दिन बन गया तेरे बिना छिन गया तुझसे सलामत है जहां मेरे दिल को तुझसे ऐसे जो ये बांधा है लागे खुदा का इरादा कैसे न मानूं उसका कहा तू ही बता मैं इबादतें करूं तेरी हानिए संग तेरे हो फिरूं मेरी हानिए मैं मगन ही फिरूं मेरी हानिए तो आगे आगे चले तेरे पीछे पीछे आऊं मैं इबादतें करूं तेरी हानिए संग तेरे हो फिरूं मेरी हानिए मैं मगन तू सुकून मेरी हानिए तो आगे आगे चले तेरे पीछे पीछे आऊं मैं तू आगे 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 चले मैं पीछे 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 तेरे तू आगे 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 चले मैं पीछे 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 तेरे तू बारिशों में वो कुछ किरणें धूप की तेरी अदा में नजरें ये डूबती शामो सहर बहे जो तेरे रंगों की नदी लहर लहर उसमें ही रहना हर सदी तेरा मेरा मेरा तेरा जो ये नाता है लागे खुदा का इरादा कैसे न ইয়াতে কাছ मानूं আছে ন उसका कहा ওলাব নোলাই আকৌ দিয়া तू ही बता मैं इबादतें करूं तेरी हानिए संग नहीं लो। तेरे हो फिरूं मेरी हानिए मैं मगन ही फिरूं मेरी हानिए तो आगे आगे चले तेरे पीछे पीछे आऊं मैं इबादतें करूं तेरी हानिए संग तेरे हो फिरूं मेरी हानिए मैं मगन तू सुकून मेरी हानिए तो आगे आगे चले এইখিনি হৈছে পাতিৰে বনোৱা এয়া ঘৰ হয় মানে মই গোটেইটো ভিডিঅ' দেখাব নোৱাৰিলোঁ বাৰু যিমানখিনি পাৰিলোঁ দেখালোঁ যিমানখিনি ক্লিপ কৰিব পাৰিলোঁ কৰিলোঁ যিমানখিনি পাৰিলোঁ কৰিলোঁ এতিয়া ইয়াৰ পৰা ওলাই আমি ডাইৰেক্ট ঘৰ যাম যিহেতু ঘৰ দূৰ আছে চ' ইয়াত চালোঁ যিমান পাৰোঁ চালোঁ তাৰপিছত এতিয়া ঘৰ যাওঁ ঘৰ চৰটো দেখাম বাৰু চাই থাকক আপোনালোকে হয়তো আহিছে ইয়ালৈ মই যিমান পাৰোঁ ইয়াত দেখালোঁ ঘৰবোৰ আপোনালোকে ভাল পালে চ' ইয়াৰ পিছৰখিনি চাই যাওক এতিয়া আমি এইফালে ওলাই যাম মানে এইখন হৈছে বাহিৰলৈ যোৱা গেটখন আৰু সেয়া হৈছে মেইন ভাগ য'ত লিখাই আছে দেখিছে আপোনালোকে তাৰপিছত এয়া এইফালে যাব পাৰি বাট এইফালে যাওঁতো এতিয়া টিকেট কৰি দিলে কিন্তু আগতে টিকেট চিষ্টেম কৰা নাছিলে ফটোখন দি দিবি ক এই ৰ মনিকা ফটোখিনি কিবা বেয়া বেয়া লাগিছে ইমান গৰম চয়া জুচ লেমন জুচ খাইছোঁ গৰমৰ পৰা থাকিব পৰা নাই যেতিয়া আহিলেও গৰম দিনত নাহিব বিৰাট গৰম উঠে এই মানে এইটো ছিজনত নাহিব ইমানেই গৰম জুই ওলাই গৈছে হা আকৌ গান শুনি শুনি আমি আমাৰ পৰিয়ালটো ৰিটাৰ্ণ হৈছোঁ অৰুণাচলক এতিয়া বাই বাই দিছোঁ আমি এতিয়া আমি ঘৰলৈ যাম ঘৰলৈ যোৱাটো আপোনালোকক দেখাই দিছোঁ আৰু যাওঁতে ইমান ভাল লাগিছে মানে কি হয় এচিৰ ভিতৰত এচিত সোমাই আছোঁতো মানে গাড়ীত এচি লগাই থৈছে সেইকাৰণে ইমানো গৰম উঠা নাই বাৰু এতিয়া গাড়ীত সোমোৱাৰ লগে লগে তাৰপিছত আকৌ মা একদম ভাগৰ মানে তেওঁ বিৰাটেই ভাগৰ লাগিছে তাৰপিছত ফাইনেলি আমি পাই গ'লোহি ঘৰ এতিয়া পূৰা আন্ধাৰ হৈ আছে দেখিছে গাড়ী লাইটটো দেখিছে চ' এতিয়া ঘৰ পামগৈ আৰু 5 মিনিট আছে চ' ময়ো এতিয়া ভিডিঅ'টো সামৰিছোঁ বহুতে লং হৈ গ'ল ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব কমেণ্ট কৰিব আজিলৈ বাই